তিনিআলি যাব কাৰণে ওলাইছিলোঁ চাওকচোন কি হৈ আছে এই মস্ত গজাল এডাল সোমাই আছে চাকালত তো তাকে ৰিপেয়াৰ কৰোঁ এতিয়া ৰিপেয়াৰ কিট এটা আনি থোৱা আছিল মানে অৰ্ডাৰ দি থোৱা আছিল ফ্লিপকাৰ্টৰ পৰা পাংচাৰ ৰিপেয়াৰ কিট কামত লগাও আজি কেনেনো কাম খাতে নে নাখাতে চাওঁ এই ইমান ডাঙৰ গজালটো কেনেকৈ বা সোমাল গমেই নাপালোঁ বহুত জোৰ দিব লগা হৈছে গজালটো ওলাবই খোজা নাই তেও ইয়াকতো ওলাইয়ে এৰিম বাৰু দেখিছেই নহয় কিমান জোৰ দিব লগা হৈছে গোটেই ভেইনছবোৰ ওলাই গৈছে পুৰা হাতৰ ফাইনেলি ওলাল এতিয়া কিটটো কেনেকৈ ইউজ কৰে চাওঁ ফ্লিপকাৰ্ট নে এমেজনৰ পৰা লোৱা আছিল চাগে এইটো 180 নে 170 এনেকুৱাই লৈছিল কিবা এটা দোকানত যদি লৈ যোৱা এটা পাংচাৰত লয় 50 টকা তো এইটো বহুতখিনি প্ৰফিটত থাকে এইটো হেৰি কৰিলে ঘৰতে গাড়ী 2-3খন আছে তো এটা অৰ্ডাৰ দি থৈ দিওঁ বোলো এতিয়া কামত আহিল না সেইকাৰণে এইবোৰ বস্তু লৈ থবা যদি ঘৰত গাড়ী চাৰি থাকে আৰু অলপ শিকি থবা কামবোৰ কেনেকৈ কি কৰে কেতিয়াবা কৰবাত এনেকুৱা জাগাত ফাঁচিবা মানে বহুত দূৰলৈকে মেকানিক নাপাবা তেতিয়া কি কৰিবা অলপ চলপ জানিলেতো অলপ ভাল কৰি হ'লেও আহিব পাৰিবা মেইন পইণ্টটো কি হ'ল মানে সাৰ্ভাইভৰ ট্ৰিকবিলাক অলপ শিকি থবা লাইফত কামত আহিব এতিয়া মই লাগি আছোঁ ইমান জ্ঞান নিদিওঁ আৰু লগাই দিলোঁ এতিয়া চাওঁ কাম খাতে নে নাখাতে এইটো হ'ল আমাৰ ককা মাৰ চাইডৰ লগোৱা হ'ল বাৰু এতিয়া চাইকেলত যি দিয়ে পাম্পটো সেইটো পাম্পটো দি পাম্প দিম গাড়ীটো দিব পাৰে বোলে এদিনো দিব নাই বাৰু আজি দি চাওঁ কেনেনো হয় কাম খাতে নে নাখাতে যিখিনি এক্সট্ৰাকে ওলাই আছিল ৰাবাৰখিনি এইখিনি কাটি দিলোঁ এতিয়া পাম্প দিওঁ ঠিক হৈছে নে নাই গম পাম তেতিয়া বস্তুখিনি সামৰিকে থৈ দিওঁ এতিয়া আৰু কাম কৰাটোতো চবেই কৰে চাফ চিকুণখিনিও কৰিব লাগে তেতিয়াহ'লে মানে ঘৰৰ মানুহেই খুচ তুমিও খুচ এই চাওক কেনেকুৱা ৰিপেয়াৰিং কৰিছোঁ কাম খাটিব দৰে লাগিছে এতিয়া পাম্পটো দি চাওঁ লাগি গৈছোঁ পাম্প দিয়াত হ'ল কাম খাটিছে ধুনীয়াকৈ এতিয়া ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ মই তিনিআলি যাওঁ বাই বাই